দীপজ্যোতি নৰোত্তম বৈশ্যৰ হাতেৰে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। দীপজ্যোতি নৰোত্তম বৈশ্যৰ সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি হেমেন বৈশ্যক অনুৰোধ জনাইছোঁ আন এগৰাকী শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ। মই এতিয়া কি ক'ম কি নক'ম লাগি বসে আহিলা বসু ইমান মানুহ ক'তো মই এনেকৈ দেখা নাছিলোঁ। ইমান এটা সুন্দৰ অনুষ্ঠানত আমাকো আপোনালোকৰ মাতি পেলাই এইখিনি কথা কোৱাত সুবিধা কৰি দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আহি পেলাই সঁচাকৈ এই বংশত ভাল লাগিছে। কিনো উহালৈ লৈ গৈ পিঠি উঠা কইনাকেইটা দেখা পাই মাইকেও চক খাইছি। খুৰীহঁত ভালে আছেনে আপোনালোকে? আছে ই মাইক মানুহটোৱে মাইক্ৰফোন দিবিহে পাইছি আকৌ চিয়া দুটা দেখা পাই পেলাই ডিগ্ৰীয়াটো হুঁচিয়াল মাৰি মাৰি মাইকেও হুঁচিয়াল মাৰি চিয়া দেখা পালি চাবি আকৌ উজ্জ্বলকাই কৰিবি গাতে উঠা যা পাঁচ ফোন খুজি হয় ইয়াতে আজি আইছা ইমান সুন্দৰ মহান অনুষ্ঠান এটা কিয় ধৰিনো আহিব লাগে ইমান কাজিয়া কৰি থকা ঘৰত? নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। সঁচাকৈ এই শুৱালকুছিত আহি বহুত বেছি ভাল লাগিল। আচলতে প্ৰগ্ৰেমটো ৰাতি আছিল, কিন্তু আমাক দিনতে বুলি কোৱাৰ কাৰণে আমি বহুত বেছি সোনকালে আহি গ'লোঁ। যিমান পাৰোঁ ঘূৰিলোঁ কম বেছি পৰিমাণে, তথাপিও বহুত বেছি ভাল লাগিল। হেৰি আপুনি যে আইভা ওলাইছিল ঘৰৰ পৰাই, মই ভাবছিলোঁ মই নাহোৱে বুলি। ভাগ্য ভাল আহিলোঁ। বাপা শুৱালকুছিত জিমুখাহে তিৰি আৰু জিয়া আছে। আপোনাৰতো দুটা তিৰি আছে আৰু এৰপে এটা লাগি যায় বুলিহে আহিছোঁ আপোনাৰ লগত। শুৱালকুছি এখন জীয়া নহয়নে? মই এই দুটা পঢ়োঁতে কাপিলাই দি মুনিয়া বেহা নহলকা হৈছে আৰু ইয়াৰ পৰাই নিব লাগিলে হৈছে আৰু জীৱৰ মাজত হাৰাটোৰ অৱস্থাই হয় নহয়? আৰু এইকেইটা যিহে মোক একদম সাংঘাতিক। মই কিবা কৰিহে লৈ আহিছোঁ। মই দুটা এইকাৰণে লৈ আহিছোঁ, ঘৰত থাকিলে এটাই কাজিয়া কৰি থাকে, সেইকাৰণে দুটাই লৈ আহিছোঁ। আপুনি যে আইভাৰ পে ইমান কথা কৈ আছে, আপোনাক কোনেনো জন্ম দিলা ভাই? কিনো সোধাব ভাই, ইমান সুন্দৰ গণ্য মান্য অনুষ্ঠান এটা মোক এতিয়া কোনে জন্ম দিলা? চবেই জানে না? মাল ভূমিকা বোলে জানা? কৈছোঁ বাৰু কি পিছে ক'ব লাগিব? নাজানা হাল পাইছোঁ ক'ব লাগিব মই। আপুনি কওকচোন মালভূমিকাক বোলে? মালভূমিকাক বোলে ক'ব লাগে যিটো ভূমিত বহি চেঙেৰাৰ পেৰে বুঢ়াত লাগি মালটো টানি থাকে তাকে মালভূমি বোলে। কিন্তু এই দংশৰ অঞ্চলত নাই, উন্নত জেগা আৰু উন্নত হওক এটা নাম আছে অসমৰ ভিতৰত, গোটেই পৃথিৱীৰ ভিতৰত, হয়নে নহয়? ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব। হবিনে নাই তোমালোকে পঢ়া শুনা কৰি ভাল ভাল মানুহ? এনেকৈ ফাংচন অনুষ্ঠান বুলি ৰাতিপুৱাৰ পৰা থাকিলে নহয়েই, পঢ়ি শুনি আগবাঢ়ি যাব লাগিব আৰু নাম কৰিব লাগিব। এনেকৈ নাম আছে এই জেগাৰ। এতিয়া কথা হ'ল কি, ইহঁতে এতিয়া লৈ আছোঁ কাজিয়া কৰিব। আপোনালোকেতো চায়ে আছা। এই তই নহয় এখন নকওঁ হেৰি আপুনি অলপ খোৱা লোৱা কৰিব। নাখাওঁতে মোক যেন খুটকৈ পাই অমিতাটো আনিছে। মই বোলা মোক খুটে পাৰা অমিতা হাতটো হৈছিল। আপোনালোকে আমাৰ কথাবিলাক বুজি পায়নে নাই বাৰু? দৰঙীয়া কথা এই এনেকৈ কোৱা কথাবিলাক আইলা কৈছোঁ মান নাই মাৰি এইবিলাক এনেকৈ কোৱা যায়। আমিও আমাৰ ভিডিঅ'বিলাকত আপোনালোকে চাই আছে ইমান সুন্দৰকৈ আদি লৈছা। এইটা কৈছে মোৰ বোলে নাখাওঁতে মোক ভুক্তে পৰা অমিতা আনিছে। তাই মুখখন বৰ ভাল লাগে আলুই আছে। তাই মুখখন জানো শুনা তাৰ এতিয়াহে নাচাইবা আগে কৰা সমান তাত আকৌ পানী মানুহ গাড়ী খানা আৰু ইমান খাব পাৰে। আহি কি কৈছোঁ ইয়াৰে কমিটি মানুহ এটা এই দাদা চিংৰা নাই নেকি বুলি মই কৈছোঁ বেটিকে গুচাই নেকি আহাৰ পৰা আৰু চিংৰা খাব লাগে। ইমান পাকদা পাৰে মাথা চাথা নষ্ট কৰি দিয়ে। কিবা কৰিহে লৈ আহিছোঁ আজি। এই মান্না মাৰি মই য'তে যাওঁ ত'তে মৰা শিকিয়া। মোৰ নহয়, তই হে আহিব লাগে, মই আহিব নালাগে। কি কথা চিনি পোৱা নাই তই মোক? তই মোক চিনি পোৱা নাই। ভাল এটা বুঢ়া মুনি চাই তোক এতে থৈ যাওঁ। হয় নেকি? তোকে যদি ইমান ধুনীয়া মুনি দৰকাৰ হৈছে না তাকে বিচাৰি পেলাই। হেৰি বহুত ডিগ্ৰী আছে, মোক ৰাখিব নোৱাৰা বুলি কওঁ, থাকোঁ মই ইয়াতে। থাকবি কোনোবাই ৰাখবি নেকি হ'লে ইয়াতে? ৰাখা যদি কওঁ ৰাখবি কোনোবাই ফেলি দি যোৱা বস্তুটো কোনে ৰাখবি? ই আকৌ খুব কৈ আছে বুলি ইও কাম নহয়। এইকেইটা সাংঘাতিক বস্তু ৰাখব নোৱাৰে। এই মান্না মাৰি মাৰি দিম চৰ হৈ যাব খৰ। ভীমকলৰ গুটি এনেকুৱা এটা চব
মেজিক এইবিলাকৰ কাৰণে মই লৈ নাহোঁ এইবিলাকত। কিন্তু এই দাদাহঁতে ক'লা কাৰণে বুঞ্জিয়া ভুজিয়াবোৰ লৈ আহিবি, সেইকাৰণে লৈ আহিলোঁ। আহি পেলাই সঁচাকৈ ভাল লাগছি। আৰু আমাৰ যে কাজিয়া লাগে চিৰিয়েলবিলাকত, খুৰীহঁতে কাজিয়া নকৰিবি দেই, এইবিলাক মনোৰঞ্জন দিব লাগিহে কৰি থাকোঁ। মানুহ ইমান দুখত থাকে, হয়নে নহয় বাৰু? আজিকালিতো সুখ নাই, বাহিৰৰ পৰা অহা মানুহবিলাকে আমাক একদম আগুৰি ধৰিছে আহি। সেইকাৰণে অসমীয়া একত্ৰিত হৈ থাকিবৰ সময় হ'ল এতিয়া। আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে পঢ়ি শুনি ডাঙৰ মানুহ হয়। এয়া শুৱালকুছি নহয়, বাথান নহয়, বংশৰ নহয়, অসমৰ ভিতৰত নাম কৰিব যাব। পাৰিবিনে নাই তোমালোকে ল'ৰা ছোৱালীবিলাক? পাৰিবিনে? এই আলু চিপ খাই থাকি নহয় উঠি উঠা পঢ়ি শুনি আৰু ডাঙৰ মানুহ হ'ব লাগিব। ই দেহাত তাতে পোৱা নাই। আৰু এতিয়া খুৰীহঁতে ছোৱালীবিলাকক মোবাইলবিলাক তুলি দিছা, যদি ভাল মানুহ কৰিব বিচাৰা তেতিয়া মোবাইল নহয় দেই, হাতত কিতাপ তুলি দিবি, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব, হয়নে নহয় বাৰু? আৰু এতিয়া খুৰীহঁতো কম নহয়, ছোৱালীয়ে যদি ভাত নাখায় কেতিয়াকৈ চাওঁ, দিনটো বৰুৱা চাওঁ, তেল চোৰা চাওঁ, এতিয়া হ'ব। এইফালে ভিডিঅ'ত কাপোৰ থাকিলেও থাকক, নাথাকিলেও নাই, ছোৱালীয়ে মাত্ৰ ভাত খাব লাগে, হয়নে নহয় বাৰু? আৰু এতিয়া ইয়াতে যথেষ্টখিনি শিল্পী আছে, আমিও বেছি দীঘলীয়া নকৰোঁ। আমি কেইটাবাই আছোঁ, আমাৰ ইয়াৰ পিছত এই ব্লক চকত প্ৰগ্ৰেম আছে কিবা বল খেলা, তাতেও যাব লাগিব। আৰু আপোনালোকৰ মৰম আহিবাৰ ইফালে আহিলোঁ। আৰু এই ল'ৰাকেইজনে ইমান সুন্দৰকৈ অনুষ্ঠানটো পাতিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমাৰ লগত ভোকলা আছে, ভোকলাক চিনি পায়নে নাই? পায়নে? এই ইফালে নাহিকে হয়, নতুনকৈ বিয়া হৈছে, ঘৈণীয়েকৰ লগত ভিডিঅ' কল কৰাই বন্ধ। পিঠি উঠাই ইফালে কৈ পেটত চুম মাৰি আহিছা। তই ক'ত আছিলি ইমান টাইম? বাচ্ছি দে পইচা পাতি দিছি আমি। দাদা মই মানে সেই গ্ৰীণ ৰুমত বহি আছিলোঁ, তাতে বোলে বাৰাম চুবৈ আছে বোলে, সেই বিহু নৃত্য নাচবা জীয়া পঢ়ায়। বাৰাম চুবাইছে বুঢ়া পিছফালৰ পৰা এৰিও আছে সপ্তাহে এৰি আছে ৰবালৈ দাউৰি চুবাই নেকি? তাতে তোৰ কি হ'ল আকৌ এৰি আছে? নহয় ৰ'ব কাৰণে নে কি বেয়া বেয়া গোন্ধাই ভাই। সেইকাৰণে দাউৰি চুবাই নেকি? সেইকাৰণে দাউৰি আছা? সেইবিলাক একো বেয়া দুৰ্গন্ধ নহয়, হয় নেকি? সেইবিলাক হ'ল ধূপৰ গোন্ধ। আজিহে গম পালোঁ ধূপৰ কিমান দুৰ্গন্ধ। এই ধূপৰ গোন্ধ খাব লগা আনে, তাৰ মুখ নাথাকি আহি যদি ঠেলি মাৰে ভকুৱা মাছ আনে ফুলে মুখ আৰু পুৰা আপেল হৈ যায়। কৈ থাকছোঁ বাৰু, গাড়ীটো খুব ভলকা ভাঙা ৰাখি আনিছিল। পিঠি উঠাই কিহে পাব ইয়াৰ ঘৰত? ইমান মানুহ আছে, তই পেণ্টটো কিয় সিকে ধৰি আছ? হা পেণ্টটো কেতিয়া ধৰি আছা? বেয়া খাইছ নেকি? বুঢ়িয়া দাদা হাত খুৰা হাত পেণ্টটো ধৰি থকা কাৰণে বোলো বেয়া খাইছোঁ। এৰি দিলি যে আৰু বেয়া খা হ'ব। কি হ'ব এই ভাই তোৰ লগত? তই যে ইয়াতে আহিছা, তোক কেইটামান কথা সুধিলোঁ হয়। নেকি? মাষ্টৰ নহয় পিছে মই প্ৰশ্ন সুধিম, তাৰমানে তই চাকৰি কিবা ঘূৰি আছে, চাকৰি কৰিবা? মই এতিয়া ভিডিঅ' চাকৰি পোৱা নাই। মই এইকেইটা কথা ক'ব পাৰি তই চাকৰি পাবি। তাৰমানে তই যিকেইটা বস্তু সুধি সেইকেইটা উত্তৰ যদি মই দিব পাৰোঁ মই চাকৰি কৰিম নেকি? পাই যাবি। কিছু তথাপিতো খৰটো যদি দূৰ হয়, কৰোণা ভাইৰাছৰ দূৰ হয়। তই এতিয়া কৈছোঁ বাৰু, ষড়যন্ত্ৰ হাত বোলে। ষড়যন্ত্ৰ হৈছে এটা যন্ত্ৰ। কি যন্ত্ৰ হয়? গাঁওবিলাকত বিৰাট চলাইছোঁ ষড়যন্ত্ৰটো। মানে কোনোবা যদি ওপৰদি উঠি যায় আছে, কেনেকৈ কি কাইলৈ কি কৈ তাত তলত নুমাই আনিব পাৰি, সেই যন্ত্ৰটো হৈছে ষড়যন্ত্ৰ। হয় নেকি? পিছত মন্ত্ৰী কাই বোলে জানা? মন্ত্ৰী এতিয়া পাৰি নেকি? তাৰ মুখত দামকেইটা চিল্কি আছে না দে মই কৈছোঁ মন্ত্ৰী যাৰ চাৰিওফালে থাকে অসংখ্য ভণ্টি তাকে বোলে মন্ত্ৰী। মই হ'ম মন্ত্ৰী, লগত লৈ পিনে খান খন্তি। খান্দি খান্দি দেখান নি মই লুটি পুটি মই হ'ম মন্ত্ৰী। তাকে বোলে মন্ত্ৰী। তই বেলেগ বস্তুটো শুনাই, তই ইণ্টাৰভিউ হলত যায় এইবিলাক কৈ থাকা। ক'ত পিছে আৰু চাকৰি পাবি? তাকেতো তই আৰু কেইটামান বস্তু সুধিব লাগিব। তই কবিতা মাৰিব পাৰা? কবিতা? কবিতা কবিতা কি তোক কিহে পাইছে ইমান মানুহ ৰাজ? কবিতা মাতিছিল কবিতা মাতিছোঁ এতিয়া মাথাত একো নাই, তোক সেই কবিতাৰ কথা কোৱা নাই, পিছে মই লেখা কবিতাৰ কথা কৈছোঁ। লেখা কবিতা? দাদা মই জীৱনত প্ৰথম মাছ কবিতা লিখিছিলোঁ। কি কবিতা? হায়াৰ ছেকেণ্ডাৰী ফেইল কৰিছিলোঁ। চিয়াৰা ভাল লাগিছিল, মই তাত উঠিছিলোঁ। ভণ্টি মই ভাল পালিনে তুমি? তাই বোলে আছিল তাৰমানে দাদা মই খিন্দি নাছিলোঁ, সেইকাৰণে তাই বোলে ভাল নকয়। মই ভাবিলোঁ মই মই যদি সকলোৰে ভগৱানটো হয় তেতিয়াহ'লে তাই মোক ভাল পোৱা হয়। মনত পৰি কথা এটা, মায়ে মানে সৰুতে কৈছিল খুৰীয়া খা বাপা খা, আঠিয়া কল খা, সকলো পাৰিবি। সেইকাৰণে ঘূৰি আহি ৰাতি এসপ্তাহমান
ৰাতিপুৱা ঘুমে উঠাৰ পৰা ৰাতি ঘুমাব নেকি অ দাদা আঠিয়া কলে খাই থাকিলোঁ হয় ন মই অঁ আঠিয়া কল খাই খাই মোৰ যি অৱস্থা হৈছিল কি অৱস্থা কৈছোঁ মোক কবিতা এটা লিখি দিছিলোঁ কি কবিতা অ তোমাক ভাল পাম বুলি সকল হ'বলৈ আঠিয়া কল খালোঁ অঁ অ তোমাক ভাল পাম বুলি সকল হ'বলৈ আঠিয়া কল খালোঁ অ সকলটো নহ'লে তোমাকো নাখালোঁ খাওঁতেহে কষ্ট পালোঁ আঠিয়া কল খাওঁতে সদায় বিৰাট টান হৈ গৈছিল অঁ হয় নেকি বা বৰ বেলেগ কথা কৈ থাকা আপুনি এতিয়া খুৰীহঁতক কৈছোঁ বাৰু কেতিয়াকৈ এই গানটো মনত আছেনে নাই অ কেতিয়া গাই গানটো মনত আছে নে খুৰী হাত জানা হা চবে গাবি নে একেলগে কেতিয়া গাইছে কেনেকৈ পা শুনা নাই কেনেকুৱা লাগে বঢ়িয়া আমি কেতিয়া গানটো গাম একেলগে একেলগে গালি ভাল লাগিব গোটেইকেইটাই গাবিনে নাই বাৰু প্ৰগ্ৰামটো ইয়াতে ঘূৰি আছে কাৰণে অলপমান ফিডবেকটো অলপ বেলেগ ধৰণৰ পাই আছোঁ বাৰু যি নহওক ভাল লাগছে আপোনালোকৰ মাজত আহি কেতিয়াকৈ গানটো গাম এতিয়া গাব লাগিবনে নাই বাৰু বেয়া পাইছা নেকি আপোনালোকে উৎসাহটো কম পাই আছোঁ নহয় দিয়া খুৰীহঁতে বেয়া পাইছা নেকি মান নাই মাৰি হা আহিলা কৈছোঁ হে পকেট গৰম হে তিৰিৰ মৰম হে পকেট খালি হে তিৰিৰ গালি খিতে গাই দুটা তিৰি খিতে গাই দুটা তিৰি লাগিলে হুৰা হুৰি পেছনত যায় চুমি হৰি কিহে পাইছি কিহে দছি বাটৰ কচু গাত খচি খিতে গাই তো ধৰে গেছি জ্বালা পাই গৈছোঁ 30 জ্বালা বাকী নাই নহয় না এই জ্বালা পাইছোঁ এই দুটা চুকুৰে ফালে আৰু চিৰিয়াখান চাই ভাল পাইছে নে খিটেকাই চাই ভাল পাইছে নে আইচক্ৰীমখন চাই ভাল পাইছে আপোনালোকে আইচক্ৰীম বাদাম বাদাম চাই ভাল পাইছে নে নাই বাদাম বাদাম গানটো মনত আছে আপোনালোকৰ ইয়াতে ধুনীয়াকৈ মাইকত বজাই দিব একেলগে কিন্তু নাচব লাগিব নাচবিনে নাই এতিয়া বজাই দিব সঞ্জীৱে মাইক্ৰফোনত আমি এতিয়া নাচিম এটা ভৰাই দিয়া আৰু এই বংশত আহি সঁচাকৈ ভাল লাগছে মই একবাৰ হ'লেও কেতিয়াকাই হওক চিটিয়াত কম যায় যে বংশৰ এই